हेलो गाइस की खबर सबके गुड मॉर्निंग गाइस আজি যেহেতু সানডে হেকানা আজি কিবা স্পেশাল হবাই লাগিব মোৰ নাইট ডিউটি আছিল গাইস নাইট ডিউটি কৰি এতিয়া বৰ্তমান আহিলো মই আজি সানডে আৰু ৰুমটো আজি ইমা আছে হেকানা মই ছাগলী মাংস আনি বুলা আছো গাইস ঠিক আছে নে ছাগলী মাংস মই আনুগে আনি ধুনীয়াকৈ বনাই মেলি আপোনালোকৰ লগত দেখাম গাইস ঠিক আছে বলক আজি ছাগলী আনুগে গাইস চাও গাইস আহি আছো চাওক এতিয়া গাইস দেওবাৰ ৰাস্তাটো কি ধুনীয়া একদম ফ্ৰী হৈ থাকে দেখিছে না বাকি দিনত সব দিনত ৰাস্তা পুৰা ব্লক और এইবিলাক সবফালে আইডি কোম্পানী আছে পুরা সব এসোসিয়েটবিলাক আহে রাতিপুৱা ৮টা বজা বা একেবাৰে ৰাতি ৮:৩০ বজালৈকে এইবিলাক ৰাস্তাত আগতে একদম ফুল ব্লক হৈ থাকে আজি সানডে সেইকাৰণে ফুল ফ্ৰী আহিও ভাল লাগিছে গাইস নাইট ডিউটি কৰি আহিলোঁ ঠিক আছে এতিয়া যাওঁ ধুনীয়াকৈ মাছ অকণমান লওঁগৈ আকৌ আছে নাইট ডিউটি আৰু ৩ দিনমান নাইট ডিউটি আছে গাইছ অকল জেগাবিলাক চাওঁচোন কি ধুনীয়া জেগা গাইছ আৰু গাইস কওক আপোনালোকৰ তাত কেনে চলি আছে এতিয়া অসমৰ গৰম কেনেকৈ পৰিছে আজি বৰষুণ হৈ আছে বুলি শুনিছোঁ ঠিকে আছে না ভাল আছে এতিয়া বৰষুণ আছে ৰাস্তা চাওক গাইস ইয়াৰ ৰাস্তাবিলাক আমাৰ ওখ চাপৰ ৰাস্তা আমাৰ অসম দেশৰ সমান নহয় এই জেগাতে ওখ জেগাতে চাপ সেইকাৰণে বাইক চাইক এইবিলাক একো বেছি দিন নাযায় ব্ৰেক বিশেষকৈ ব্ৰেক চাইকবিলাক বেছি দিন নিদিকে ইয়াত ছাগলী মাংস দোকান পাই গ'লো লগতে মই বন্ধু লগ পালোঁ এইটো বন্ধু হা একেলগতে কাম কৰাৰ ফ্ৰেণ্ড এজন লগ পালোঁ ইয়াতে क्या लिया दोस्त चिकन चिकन लिया ठीक है मैं मटन लेने के लिए ठीक है ओके ইয়াৰ ছাগলী দোকান পাই গ'লোহি ধুনীয়া কাটি কাটি ওলমাই আছে দাদা কিলো এത്ര 800 रुपया গাইছ ইয়াত এতিয়া ছাগলী মাংস 800 টকা হৈছে কেজিকে যাব অসমত কিমান হৈছে ক'ব ইয়াতে আগতে 700 আছিলে এতিয়া 100 টকা কেইদিনমান আগত বাঢ়ি গ'ল দাম দাদা মুন্নুৰে কাটো ই লে কিন্তু চাইডলে মানুহ আমাৰ অসমত কিমান আছে গাইছ ছাগলী মাংসৰ দামটো ক'ব ইয়াত শুনিলে 800 টকা হৈ আছে ঠিক আছে এটা চাওঁ কিমান কল লওঁ এতিয়া গাইছ বলক ধুনীয়াকৈ ৰুমত ছাগলী মাংস আজি ৰেচিপি এটা বনাই দেখাই আছোঁ আপোনালোকক ঠিক আছে গাইছ চাওক কি ধুনীয়া ধুনীয়া বস্তুবোৰ দোকানখন আহিছোঁ ধুনীয়াকৈ চবফালে সজাই আছে শাৰী শাৰী পাতি আমাৰ অসমতো এটা দোকানখন খুলিলে চলিব আকৌ ভাবিছোঁ এখন বহাই দিঙে নেকি এয়া চাওক এইপিনে আদা কচু আলু কি লাগে অসমত যে পায় মিয়া আলু পায় এই বেঙেনা আপোনাৰ ধুনীয়াকৈ চব বস্তু সজাই থোৱা আছে কলডিলো পায় অ' মাই গড কলডিল ইমান কলডিল ল'ব লাগিব দেই কি ধুনীয়া বস্তু দেখিছেনে এতিয়া ভোট জলকীয়া আছেনে তাকে চাবলৈ আহিছিলোঁ ভোট জলকীয়া পায় বুলি শুনিছিলোঁ দোকানখনত কোমোৰা এইটো জহা কোমোৰা নিও নহয় নৰ্মেল কোমোৰা ভোট জলকীয়া ফল মূল সজাই থোৱা আছে বিধ এনেকুৱা এখন দিলে আমাৰ তাত চলিব দেই গাইছ এনেকুৱাখন দিওঁ নি ক'ব দেই এইপিনে চাওক বিধ বস্তু চেচি ভোট জলকীয়া আন ভোট জলকীয়া মিনি এতিয়া ল'লোঁ কোমোৰা ল'লোঁ আলু ল'লোঁ ধুনীয়াকৈ ধনিয়া লৈছোঁ ধুনীয়াকৈ পিঁয়াজ পাত এখিলা ল'লোঁ তাৰপৰা আৰু কি লৈছিলা নাৰিকলা ল'লোঁ গাইছ কলডিল ল'লোঁ এখন দোকান পৰা এয়া ল'লোঁ আৰু অসমৰ ধুনীয়া টেষ্টি হয় নহয় চাই লওঁ কলডিল ইয়াত মই অসমৰ ল'ৰা এজন লগ পালোঁ এজন মই নগাঁৱৰ ল'ৰা তোমাৰ নামটো কি হেৰি ৰচিদুল নগাঁৱৰ ঘৰ ন মই অসমৰ ল'ৰা এজন পালোঁ ধুনীয়াকৈ বস্তুকেইটা ৰেডি কৰি দিছে বহুত ভাল আৰু দেই ঠিক আছে আকৌ আহিম ঠিক আছে কেতিয়াবা কাম আছে ইয়াত 4 মাহমান হৈছে ন ঠিক আছে আকৌ লগ পাওঁ ঠিক আছে বন্ধুসকল এই বস্তুকেইটা ল'লোঁ লৈ পিনি যাওঁ ধুনীয়াকৈ ছাগলী মাংস বনাওঁগৈ বনাই ধুনীয়াকৈ আপোনালোকৰ ৰেচিপিটো বনাই দেখাই এতিয়া ধুনীয়া বস্তুকেইটা যোগাৰ হৈ গ'ল ছাগলী ল'লোঁ ধুনীয়াকৈ মাছ চাহ চব্জি ল'লোঁ লগত ধুনীয়া চুনীয়া ল'লোঁ এতিয়া গৈ বনাব লাগে পটাপট বনাই গৈ খাই শুব লাগে কাৰণ আকৌ মোৰ নাইট ডিউটি আছে গাইছ যিহেতু 12 ঘণ্টা ডিউটি বহুত কষ্ট হয় ৰাতি শুব নাপাওঁ ধুনীয়াকৈ বনাই মেলি খাই শুমগৈ আহক গাইছ কেনেকৈ বনাইছোঁ আপোনালোকৰ ৰেচিপি দেখাম বনাওঁতে অলপ দেখাবলৈ প্ৰব্লেম হ'ব মোৰ পাছত ধুনীয়াকৈ এটা কেনেকৈ বনালোঁ দেখাই আছোঁ ঠিক আছে গাইছ ব'লক এতিয়া আপোনালোকৰ